বন্ধু বান্ধৱীসকলে দেখিছে এখন ব্লাউজ চিলাই কৰিছোঁ নতুনকৈ। কেনেকুৱা লাগিছে ডিজাইনটো? লাইটৰ কাৰণে চাট মাৰি ধৰে। এইটো এনেই চাদৰৰ কাপোৰৰ হয়, প্লেন ডিজাইনে চিলাই কৰিছোঁ, আগফাল প্লেন দিছোঁ। তো এইখন ব্লাউজ মই ইস্ত্ৰি কৰিব ওলাইছিলোঁ। এইখন ব্লাউজ নতুন ব্লাউজখন ইস্ত্ৰি কৰোঁ বুলি ভাবোঁতে এতিয়া ইমান গাল ইস্ত্ৰি কৰিব লগা হ'লে, এতিয়া 10খন ব্লাউজ হৈ গ'ল। এইবিলাকো বাৰু মই নিজে চিলাই কৰিছোঁ, আগতে চিলাই কৰা এইবিলাক ডিজাইন। কেনেকুৱা লাগিছে ডিজাইনবোৰ? মই নিজে এনে আন্দাজতে দিছোঁ আৰু মই শিকাও নাই, নিজৰ কাৰণে আৰু এনেকৈ চিলাই কৰিছোঁ। এইটো প্লেন হয়, এইটো আগতে চিলাই কৰিছোঁ চিম্পলকৈ। এইখনো প্লেন ডিজাইনৰ চিলাই কৰিছোঁ। আজিকালি প্লেন পিন্ধিয়ে ভাল লাগে। ভাল লাগিছেনে মোৰ ব্লাউজখিনি? এইটো এটা, এইটো পিছফালে হুক, আৰু এইখনো এখন মেখেলাৰ কাপোৰ হয়, মেখেলাইদি চিলাই কৰিছোঁ। এইটো আগফালে একদম ব্লক কৰা আছে, ব্ৰা ডিজাইনে এনেকৈ দিছোঁ, পিছফালে হুক। আৰু এইখনো এখন চাদৰেদি বনাইছোঁ। কেনেকুৱা লাগিছে ক'বচোন? লাইটৰ কাৰণে চাট মাৰি ধৰে আৰু ডিজাইনবিলাক। এইটো এটা পিন্ধাই নহয়, বেছি এনে থাকে। আগতে এনে আৰু আন্দাজ কৰি চিলাই কৰিছিলোঁ। এইটো আৰু আছে, এইকেইটাই আৰু আজি ইস্ত্ৰি মাৰিলোঁ 10খন ব্লাউজ। ইমান থাকিলেও তিনি মানুহবিলাকৰ মানে ক'ৰবাত যোৱাৰ সময়ত বিচাৰিয়ে নাপাওঁ কি পিন্ধিম। গডৰেজটো খুলিলে ওলায়ে থাকে এটা এটা। এইটো মেখেলা চাদৰৰ হয়, পিন্ধাই নপৰে এইবিলাক ব্লাউজ। এইটো পিছফালে হুক। তো এইকেইটা আজি মই ইস্ত্ৰি কৰিলোঁ, যিকেইটা মানে পিন্ধি থৈ দিছিলোঁ। কেনেকুৱা লাগিছে মই নিজে চিলাই কৰা ব্লাউজ এইখিনি? ভাল লাগিছেনে আপোনালোকৰ? ভাল লাগিলে লাইক কমেণ্ট কৰিবচোন, মোৰ আৰু উৎসাহ বাঢ়িব, নিজকে চিলাই কৰিবৰ কাৰণে মন যাব আপোনালোকৰ যদি অকণমান উৎসাহ দিয়ে। ৰ'ব 1 মিনিট, আপোনালোকক মই ব্লাউজটো পিন্ধা ছবিখিনিও দেখাই দিম। তো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিছে? এইযোৰ কাপোৰৰ লগত ব্লাউজটো মিলিছেনে মোৰ ক'বচোন? ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।